এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। অসমৰ গৌৰৱ সুৰভি দাসক অকল অসমৰে নহয় সমগ্ৰ ভাৰতৰ গৌৰৱ সুৰভি দাসকতো আপোনালোকে নিমা ডেঞ্চংপা চিৰিয়েলখনত দেখা পাই আছে, কিন্তু এতিয়াৰ পৰা সুৰভি দাসৰ লগতে আপোনালোকে দেখিবলৈ পাব অসমৰ আন এজনী জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱাক। হয়, নিমা ডেঞ্চংপা চিৰিয়েলত তেওঁক নিমা ডেঞ্চংপাৰ জীয়েকৰ চৰিত্ৰত দেখিবলৈ পাব। মই বহুত বেছি এক্সাইটেড হৈ আছোঁ দুয়োগৰাকীকে একেলগে দেখিবলৈ, যিহেতু দুয়োগৰাকী প্ৰিয় বান্ধৱী। হয়তো আপোনালোকেও বহুত বেছি এক্সাইটেড হৈ আছে দুয়োগৰাকীকে একেলগে দেখিবলৈ। সুৰভি দাসৰ নিচিনা যাতে সুকন্যা বৰুৱাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাকে কামনা কৰিলোঁ। আশা ৰাখিলোঁ যাতে চিৰিয়েলখন চাই আমাৰ সকলোৰে বেছি ভাল লাগিব, তাকে কামনা কৰিলোঁ।